হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ এজন প্ৰকৃতিপ্ৰেমী গৃহৰক্ষী জোৱান, যিজন ইতিমধ্যে তেওঁৰ অভিনৱ কৰ্মপথাৰ যোগেদি ভাইৰেল হৈ পৰিছে। তেওঁ কৰ্মসূত্ৰে অসম সচিবালয়ত কৰ্মৰত। তেওঁ এটা নিৰ্দিষ্ট পাৰ্কিং পৰিচালনা কৰাটো তেওঁৰ দায়িত্ব। সেই পাৰ্কিঙত যাতে যান বাহনবিলাক শৃংখলাবদ্ধভাৱে ৰাখে, সেইটো তেওঁ মন কৰিবলগীয়া হয়। আৰু সেই কৰ্মৰ মাজে মাজে তেওঁ আজৰি সময়ত বিধানসভা সচিবালয়ৰ তলত গজি থকা পুলিবিলাক সংগ্ৰহ কৰি এখনি ধুনীয়া নাৰ্চাৰী গঢ়ি তুলিছে, যিখন খুব শুৱনি হৈছে দেখাত। আহক তেওঁৰ সৈতে কথা পাতোঁ আমি। প্ৰতিষ্ঠানসমূহত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ চৌহদত মানে ৰোপণ কৰি তেনেকুৱা বিদ্যালয়, মছজিদ, মন্দিৰ বা থানাৰ চৌহদ এইবোৰত মই কি পুলি এই মহানিম এইডাল গছ মহানিম এইটো পুৰা হাজাৰ হাজাৰ গছ পুলি আছে। হাজাৰ 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 নাছিলে হাজাৰ হাজাৰ গছ পুলি মই তাৰমানে হাজাৰ হাজাৰ গছ পুলি এইবিলাক গোটাই মহানিম, এইবিলাক গোটাই মহানিম, এই মহানিম চব মহানিম, চব মহানিম। মানে পেলনীয়া বটলবিলাক চব আনিবলৈ মই জমা কৰিছোঁ। জমা কৰি কাটি কাটি এই মাটি আনিছোঁ ঘৰৰ পৰা, একদম ঘৰৰ পৰা টোপলা বনাই মাটি লৈ আহিছোঁ। তাৰপিছত প্ৰতিদিনেই প্ৰায় 20 জোপা গছ মই সেই স্থানত ৰাখিছোঁ, মানে টেংকিটোৰ ওপৰত। মোৰ নাম শামছুদ্দিন আহমেদ। মই জনতা ভৱনত কৰ্মৰত হৈ আছোঁ গৃহৰক্ষী জোৱান হিচাপে। আমাৰ ছিকিউৰিটি অফিচৰ চৌহদটো মানে পাৰ্কিংখিনি চাব লাগে। মই এই মহানিমডালৰ গুৰিত হাজাৰতকৈ অধিক গছপুলি মানে গুটিৰ পৰা হৈ মানে গজিছে। এই পুলিমখা মানে নষ্ট হোৱাতকৈ আৰু এই গাড়ী চাৰি যে মহৰি পেলাওঁতকৈ মই এটা চিন্তা চৰ্চা কৰি এই গছসমূহ পুলিসমূহ সংগ্ৰহ কৰি মই এনেকুৱা টাবত মানে জীয়াই ৰাখিছোঁ। পেলনীয়া বটল কাটি কাটি ঘৰৰ পৰা মাটি আনি এইদৰে ৰাখিছোঁ। আৰু মই আগে পিছেও কৰিছোঁ, স্বাধীনতা দিৱস উপলক্ষে হওক, পৰিৱেশ দিৱস উপলক্ষে হওক, গুণ উৎসৱ উপলক্ষে হওক মই গছ ৰোপণ কৰি আহিছোঁ। ঠিক তেনেদৰে এই গছখিনিও মই অলপ ওখ হ'লে আমাৰ যি হোমগাৰ্ডৰ প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসক আমি এটা বৃক্ষৰোপণ কাৰ্যসূচী কৰি এই গছ বিভিন্ন অসমৰ বিভিন্ন স্থানত মানে মছজিদ, মন্দিৰ, নামঘৰ, বিদ্যালয়, থানাৰ চৌহদ এইসমূহত ৰোপণ কৰি এই গছসমূহৰ পৰা যাতে আমি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত যাতে আমি সহায় কৰে আৰু অক্সিজেনৰ যাতে আমাৰ অভাৱ নহয়। আৰু এই মহানিমটোতো এটা ঔষধি গছ আৰু একোডাল যাতে মূল্যৱান গছ হৈ উঠে তাৰ চিন্তাধাৰাৰ ফলত এই পদক্ষেপটো লৈছোঁ। আপোনাৰ ইয়াতে কি কি পুলি আছে? হয়, মই এই মহানিম গোটেইখিনি মহানিম প্ৰায় 200 হৈ গৈছে। তাৰপিছত জাম আছে, মোমাই তামোল আছে, তাৰপিছত বকুল আছে। আমাৰ জনতা ভৱনত যিমান মানে গছ গছনি আছে আৰু চব পুলিসমূহ সংগ্ৰহ কৰি এই ধৰণে ৰাখিছোঁ। মই ঘৰৰ পৰা মাটি আনিছোঁ, মাটি পেলনীয়া বটলমখা কাটি কাটি এইবিলাক আজাৰি পৰত আৰু বন্ধ বাৰতো মই আহোঁ, আহি কিনে এইবিলাক টাবত জীয়াই ৰাখিছোঁ। এই আম আছে, আমো আছে। ইয়ালৈ আহিলে আপুনি তেখেতক এইদৰে কৰ্মত ব্যস্ত হৈ থকা দেখা পাব। পুলি ৰোৱা নতুবা পানী দিয়া এইদৰে ইয়াতে দেখা পাব তেখেতক। মানে আমাৰ ছিকিউৰিটি অফিচৰ ছাৰহঁতেও মোক অনুপ্ৰেৰণা যোগাইছে। আমাৰ এডিশ্যনেল SP শ্ৰীদীপ বৰদলৈ ছাৰো মোক মানে অনুপ্ৰেৰণা যোগাইছে এই ক্ষেত্ৰত। আৰু বিভিন্ন ধৰণৰ গছৰ পুলি আছে, মই সেইবোৰো সংগ্ৰহ কৰিম। আৰু জেগা আছে যথেষ্ট, যিমান পাৰোঁ মই এইবিলাক জেগা আছে গোটেই তাতখিনিও ফিল আপ কৰিব চেষ্টা কৰিম, যিমান পাৰোঁ আৰু মই